হেল্ল' গাইছ, ৰং টিভিত সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিখন নদী চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিখন নদীত আপোনালোকে দেখিবলৈ পাব অদিতিয়ে মন্দিৰত পূজা দি থকা অৱস্থাত মন্দিৰে তাত গৈ উপস্থিত হ'ব আৰু তাই তেতিয়া অদিতিক ক'ব যে যদি দেউতাই গম পায় যে পাকঘৰত সোমাবলৈ নিদিয়া বোৱাৰীজনীয়ে ঘৰত থাপনাত সোমাইছে তেতিয়া কিমান ডাঙৰ হুলস্থুলৰ পৰিৱেশ এটা সৃষ্টি হ'ব, তুমি এবাৰ ভাবি চাইছানে? তেতিয়া বাৰু অদিতিয়ে মন্দিৰক কি ক'ব? এইফালে আকৌ মন্দিৰে অদিতিয়ে যে মন্দিৰত পূজা কৰিবলৈ সোমাইছে সেই কথাটো দেউতাক ক'ব আৰু তেতিয়া দেউতাকে অদিতিক মাতি আনিব আৰু ক'ব, তোমাক মই এইখন ঘৰৰ পাকঘৰত সোমাবলৈ অনুমতি দিয়া নাই আৰু তুমি মোৰ অনুমতি নোহোৱাকৈ এইখন ঘৰৰ স্থাপনাত সোমাই পূজা কৰিছা। যিজনী বোৱাৰীক পাকঘৰত সোমাবলৈ দিয়া হোৱা নাই আৰু তাই থাপনাত সোমোৱাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু তেতিয়া অদিতিয়ে ক'ব যে দেউতা, মই কেৱল ঘৰখনৰ শান্তি আৰু কুশল মংগলৰ বাবেহে এষাৰি জ্বলাবলৈ আহিছিলোঁ। তেতিয়া বাৰু দেউতাকে কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব অদিতি আৰু দেউতাকৰ সকলোবোৰ কথা আদিয়ে শুনিবলৈ পাব আৰু তেতিয়া আদিয়ে মাকক ক'ব অদিতিক যে দেউতাকে বাৰে বাৰে দোষী সজাই থাকে আৰু সকলোবোৰ কথাতে যে ইমান খং কৰি থাকে সেই কথাটো আদিয়ে মাকক জনাব। তেতিয়া মাকে দেউতাকক ক'ব যে অদিতিক এনেদৰে দোষ নিদিব, যদি কিবা ভুল হৈছে তেন্তে তাৰ বাবে ময়ো দায়ী। আৰু তেতিয়া দেউতাকে ক'ব তুমি প্ৰতিবাৰে তাই ভুল থাকিবলৈ চেষ্টা নকৰিবা। আৰু তেতিয়া মাকে ক'ব যে মই ভুল থকা নাই, কিন্তু ঘৰখন ধৰি ৰাখিবলৈ হ'লে আমি কিছু এৰা ধৰা কৰিবই লাগিব। দুয়োফালে যদি কেৱল খং ৰাগ আৰু ৰুদ্ৰমূৰ্তি থাকে তেন্তে এই ঘৰখনত শান্তি কেনেকৈ ঘূৰি আহিব? এতিয়া বাৰু অদিতিৰ দেউতাকে অদিতিৰ ওপৰত থকা খং ৰাগবোৰ কমাব নেকি জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। সেয়ে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।